एलबाम नायग्राफोरनि थाखाय मोनसे गोजोनथाव खौरां। गोसोम जोमै पार्ट 3 एलबामखौ साननैसोनि उनावनो रिकेश अफिसियेल इउट्यूब चेनेलाव नुनो मोनसिगोन। समाज सिबियारि रिकेश आगराल बिथाङा थांनाय 3-4 बोसोर सिगांनिफ्रायनो बर' एलबाम बानायबोगासिनो दङ। बिथाङा फोरमायदों दि सिगांनि एलबामफोराव बर' रायजो राजाफोरजों लोगोसे आसामनि रायजो राजाफोरनि गोबां अनसायनाय मोननो हादोंमोन। थिग बेबायदिनो लतीफजों डिरेक्शन होजानाय गोसोम जोमै पार्ट 3 एलबामखौ सिगांनि बायदिनो अनसायगोन होनना दिहुनगिरि रिकेश आगराल बिथाङा फोरमायदों। एक्चुअली एटू अपना गुसम गुमाई पार्ट 3 एटू आज जी मैं भिडिओ लॉन्च कर गई आसो एक सप्ताह भर तो इते आसिल कि माने एटा लड़ा एटा छालीर लगत भाल पोৱা आसिल तो तेও कि हल छालीर घৰৰ পৰা तेওক राजी হোৱা নাছিল কেতিয়াও আৰু তেও তেতিয়া সুইসাইড কৰে আৰু সুইসাইড কৰাৰ পিছত মানে এতিয়া মই আকৌ সেই छालीर লগত माने बिया पातिबले बा भाल पोৱা কৰি আজি মানে কাহিনীটো এনেকাই আৰু মই বেছি নকও কাৰণ সাসপেন্সটো এতিয়া যদি ওলাই যায় তো কাহিনীত কিবা মজা এটা নাথাকিব। বিশেষকৈ মোৰ লতিফ ভাই আছে, লতিফ ক্ৰিয়েশ্যন তাৰ ও এটা চেনেল আছে, হিহে মোৰ এডিটিং যি আছে গোটেইখিনি কৰে আৰু আমি এটা টিম হৈখিনি কাম কৰোঁ বড় এলবাম আৰু বড় শৰ্ট ফিল্মৰ। এই গানটো মোৰ নিজা চেনেল আছে ৰিকেশ অফিচিয়েল বুলি ইউটিউবত আৰু মোৰ ফেচবুক পেজতো পাই যাব আপোনালোকে ৰিকেশ অফিচিয়েল। হয়, বিশেষকৈ মই BTAD ৰাইজক আহ্বান কৰিম তেওঁ যাতে মোক আগন্তুক দিনত আৰু যাতে মই ধুনীয়া এলবাম শৰ্ট ফিল্ম আৰু বড় ৰাইজৰ হিতত যাতে ফিল্ম এটা বনাব পাৰোঁ ইয়াৰ কাৰণে মই যা চলি আছে মোৰ। বিশেষকৈ মই এইটো অনুৰোধ থাকিব যে সবে যাতে আমাৰ ভিডিঅ'খন চায় আৰু মোক যাতে সাহস দিয়ে আগন্তুক দিনত যাতে মই আৰু সমাজৰ কাৰণে কিবা এটা কৰিব পাৰোঁ। হয়, সবতকৈ আচৰিত কথা মানুহৰ ইউটিউবত চেনেলখন মনিটাইজ হওঁতে বহুত সময় লাগে, বাট মই দেখিছোঁ মই যেতিয়া প্ৰথম ভিডিঅ' এৰিছোঁ তেতিয়া মই 3 দিন বা 4 দিনতে মোৰ চেনেলটো মানে 1000ৰ ওপৰত ছাবস্ক্ৰাইবাৰ হৈ গ'ল আৰু মনিটাইজৰ কাৰণে মোৰ মেছেজ আহি গ'ল গুগলৰ পৰা আৰু গুগল এডসিনো মোৰ 15 দিনৰ ভিতৰত আহি গ'ল। তো ইয়াতে মই বহুত সঁহাৰি পাইছোঁ আৰু মোৰ প্ৰথম ভিডিঅ' এতিয়ালৈকে 3 লাখ ভিউ আহিছে, তাৰ পৰা মই অলপ ইনকামো পাইছোঁ। তো বিশেষকৈ বড় এলবাম কৰি মই আজিৰ দিনত মানে মনত মোৰ তেনেকুৱা কোনো আৱেগ নাই যে মই কিয় কৰিলোঁ। মই এতিয়া উৎসাহ পাইছোঁ যে মই আগন্তুক দিনত যাতে আৰু বড় এলবাম কৰিব পাৰোঁ, এনেকুৱা উৎসাহ ৰাইজৰ পৰা পাইছোঁ মই। গোসম গুমাই পার্ট 3 কাম চলি আছে। আগতে পার্ট 1 পার্ট 2 আপোনালোকে চাইছে। লতিফ ক্ৰিয়েশ্যনত গান দুটা এৰা হৈছিল আৰু দুটাতে আপোনালোকৰ আশীৰ্বাদত মিলিয়নতকৈ বেছি ভিউজ হৈছে। তো আশা কৰোঁ যে পার্ট 3ও এনেকৈ চলিব আৰু আগন্তুক দিনত আমি আৰু ভাল কাম কৰি যাম। আৰু এইটোৰ মেইন কথাটো হ'ল এইটো মই আপোনালোকক এইকাৰণে মানে আজিৰ কিটো যে পার্ট 1 পার্ট 2 বেলেগ এটা চেনেলত এৰা হৈছিল, লতিফ ক্ৰিয়েশ্যনত এৰা হৈছিল আৰু যিটো এতিয়া এৰা হ'ব মানে যিটো চেনেলত এইটো ৰিকেশ অফিচিয়েল বুলি নাম আছে। আৰু মইতো পার্ট 2 মানে মই কি হৈছে মানে মই মানে নাই আৰু তো এইকাৰণে এতিয়া পার্ট 3 যিটো আহি আছে এইটো ৰিকেশ দাই ওলাব, মানে আমাৰ যিজন এক্টৰ ইয়ে ওলাব। আশা কৰোঁ আপোনালোকে গানটো চাব। আৰু কাহিনীটো হ'ল আমাৰ আগত যিটো আছিল এই পার্ট 2 মানে মই মৰিছোঁ, মানে মই আৰু নাই। তো এইকাৰণে এতিয়া যিটো নতুন হ'ব এই নতুনটোত এনেকুৱা হ'ব মোৰ যিটো মই মৰিছোঁ কিন্তু মোৰ ৱাইফ যিজন আছে এইজন মানে বাচি আছিল আৰু প্ৰেগনেণ্ট আছিল। তো এতিয়া ৰিকেশ দাই আহিব, মানে নতুন এক্টৰ যিজন আছে তাৰ মাকে ইয়াক মানে জোৰ জবস্তি বিয়াটো পাতাই দিব, কিন্তু ইয়াৰ ভাল পাওঁ আৰু এজন থাকিব। আপোনালোকে দেখিলে ভালকৈ গম পাব, মই ইমান আৰু নকওঁ, সাসপেন্স ৰাখোঁ। আৰু এইটো টোটেলি মানে সাউথ টাইপৰ যাব, আপোনালোকে চাব, অলপ চালে বস্তুটো ভালকৈ বুজি নাপাব, কমপ্লিটটো চালেহে আপোনালোকে ষ্টৰিটো ভালকৈ বুজি পাব। আৰু পার্ট 1 পার্ট 2টো চাব এবাৰ, তাকি মানে এই পার্ট 3টো চোৱাত আপোনালোকৰ মানে সুবিধা হ'ব। হয়, মই এইটোৱে ক'ব খোজোঁ আপোনালোকে সবে চাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। আপোনালোকে চাই পেলাই আমাক আৰু কি দিয়ক যাতে আমি আৰু ভাল কাম কৰি যাব পাৰোঁ। অফিচিয়েলত আহিব, এইটো এই উইকতে আহিব, আমাৰ মে মাহতে আহিব। আৰু গোসাইগাঁওनिफ्राय दानसोरां बसुमतारीनि रिपर्ट NBT लाइव।